মোৰ ভাইটিয়ে ছোৱালী পলাই লৈ আহিছে। ছোৱালীটোৰো বয়স হোৱা নাই, মোৰ ভাইটিৰো বয়স হোৱা নাই। এইটো বিয়াটো কেনেকৈ পাতিব লাগে, উপায় আছে নেকি? যে মই ক'লোঁ তেনেকুৱা ধৰণৰতো একো উপায় নাই। যদি বয়স হোৱা নাই ল'ৰাৰো আৰু ছোৱালীৰো, তেনেহ'লে ছোৱালীক ছোৱালীৰ ঘৰত পঠাই দিয়া। আৰু ল'ৰাৰ যেতিয়া বয়স হ'ব, তেতিয়া যদি সিহঁতৰ ভাল পোৱা আছে তেতিয়া বিয়া পাতিব, তাতেতো কোনো প্ৰব্লেম নাই। কিন্তু তেখেতে মোক কৈছে যে কিবা আমি গাৰ্জেনে কিবা যদি বিয়াটো ভৱিষ্যত ভাঙি যায়, এগ্ৰিমেণ্ট কৰি ৰাখোঁ, যাতে ভৱিষ্যত বিয়াটো সিহঁতৰ নাভাঙে। চাওক, এনেকুৱা কেতিয়াও নহয়। যেতিয়া ল'ৰা আৰু ছোৱালী মেচিউৰ্ড হ'ব আৰু সঁচাকৈ যদি সিহঁতৰ ভাল পোৱাটো আছে বা তেতিয়ালৈকে থাকে, তেনেহ'লে আপোনাৰ এগ্ৰিমেণ্টৰ প্ৰয়োজন নাইতো। আপোনাৰ কোনো ইয়াতে লিখালিখিৰ প্ৰয়োজন নাই। সিহঁতৰ মেচুৰিটি লেভেলত যেতিয়া ভাল পোৱাটো থাকিব, তেতিয়া সিহঁতে ইচ্ছা কৰিলে বিয়া পাতিব পাৰিব। আৰু আপুনি ইচ্ছা নকৰিলেও বিয়াটো ৰখাব নোৱাৰে। কিন্তু ইয়াতে এগ্ৰিমেণ্ট কৰাৰ কোনো ভেলু, আপুনি কিবা এটা কৰিব পাৰিব ভৱিষ্যত, তেনেকুৱা আপুনি ভাবিব নালাগে। বহুতৰে এনেকুৱা চিন্তাধাৰা আমাৰ সমাজত আছে। আৰু এই বিশৃংখল পৰিৱেশটো চাই মোৰ ভাল নালাগে। কিবা এটা মনত অশান্তি লাগে যে আমাৰ গাঁৱলীয়া বেছিকৈ এইবিলাক কামত লিপ্ত হোৱা দেখা পোৱা যায়। মই সকলোকে কোৱা নাই, কিছুমান। আৰবান এৰিয়াত এইটোৰ সংখ্যাটো কম, যে কম বয়সীয়া ল'ৰা ছোৱালীয়ে বিয়া পতাৰ যিটো মানে ট্ৰেডিশ্যন, এইটো আমাৰ ভিলেজ এৰিয়াতে বেছি। কিয়? কাৰণটো কিয়? আপুনি চিন্তা কৰিছেনে কাৰণটো কিয়? কাৰণটো ময়ো চিন্তা কৰি থাকোঁ কিয়। আচলতে কি জানে, যিবিলাক ল'ৰা ছোৱালী এইবিলাক কৰে, সিহঁতৰ যিবিলাক গাৰ্জেন আছে, সেই গাৰ্জেনসকলে অলপ গাইডনেছ দিব লাগে। ক্লাছ 8-9ৰ পৰা অলপ কিবা নৈতিক শিক্ষা, এইবিলাক আপোনাৰ এই যৌৱনৰ যিটো মানে শিক্ষা অলপ দি থাকে। কিন্তু আমাৰ স্কুলীয়া জীৱনত তেনেধৰণৰ একো নাই যে টাইমমতে বিয়া পাতিব লাগে, নিজে কিবা এটা কৰি বিয়া পাতিব লাগে। সেইটো আমি বেছিকেলি গাৰ্জেনসকলে ঘৰৰ পৰা দিব লাগে। আৰু সেইটো দিয়াৰ অভাৱৰ কাৰণে আমাৰ এই সমস্যাবিলাক দেখা দিয়ে। সেইকাৰণে আমি এডুকেশ্যনত ফ'কাছ কৰিব লাগে। যিটো বয়সত এইবিলাক কাণ্ড হয়, যিবিলাক ঘটনা ঘটে, যে কম বয়সীয়া ল'ৰা ছোৱালীয়ে বিয়া পাতি পেলাই ছোৱালী লৈ আহে, বিয়া পাতাটো কমিছে এতিয়া, ছোৱালীটো পলাই লৈ আহে। কিন্তু গাঁৱৰ যদি সচেতন তেনেকুৱা মানুহ থাকে, তে সেইসকলে গৈ কিনে এইটো কি কৰে, এই ল'ৰাৰ ঘৰত ৰাখি দিয়ে আৰু ছোৱালীৰ ঘৰত পঠাই দিয়ে। কিন্তু কথাটো হ'ল, সেই ল'ৰা আৰু ছোৱালীৰ ব্ৰেইনটোত কিয় এইটো নোসোমায়, সেইটো আমি গাৰ্জেনসকলে সোমাব লাগিব। আমি গাৰ্জেনসকলে সিহঁতক শিক্ষা দিব লাগিব। আমি বহু ক্ষেত্ৰত আমি গাৰ্জেনে ল'ৰা ছোৱালীৰ লগত কিবা এটা তেনেধৰণৰ কথা ক'বলৈ লাজ পাওঁ। আজি ভাল পোৱাৰ কথা বহুতে ঘৰত ক'ব নোৱাৰে, কিন্তু সেইটো হ'ব নালাগে। আজিকালি বহুত দিনকাল চেঞ্জ হৈছে। ভাল পালে ঘৰত ক'লে যদি নামানেও গাৰ্জেনে, তথাপিও ইচ্ছা কৰিলে মানাব পাৰে। যদি ছোৱালী বা ল'ৰাজনে এটাই থিৰাং কৰি ৰাখে, মই ইয়াৰ অবিহনে মই বেলেগ কাৰোবাত বিয়া নকৰোঁ, গাৰ্জেন নিশ্চয় বাধ্য হ'ব বিয়া পাতিবৰ কাৰণে। কিন্তু তোমালোকে যিবিলাকে এনেকুৱা কৰা, প্লিজ পলাই নানিবা। ছোৱালীজনীৰো এটা ভৱিষ্যত থাকে, ল'ৰাটোৰো ভৱিষ্যত থাকে। গাঁৱলীয়া জীৱনত এটা ৰেকৰ্ড থাকে ন, এটা ছোৱালীৰ এটা ইমেজ ক্ৰিয়েট হৈ যায়। আৰবান এৰিয়াত কোনে কি কৰি আছে, টাউন এৰিয়াত কোনে কি কৰি আছে, কাৰো খবৰ কোনে নলয়। কিন্তু আপুনি গাঁৱলীয়া এৰিয়াত এইবিলাক মানুহে চৰ্চা কৰি থাকে। আজি ছোৱালী এটা কোনোবাই বেলেগ ল'ৰাই চাব আহিল বিয়া পাতিবৰ কাৰণে, কোনোবাই এইবিলাক ধৰণৰ কথা কৈ দি বিয়াটো ভাঙি যায়। চ' গতিকে এইটো টাইমত গাৰ্জেনসকলে বেছি ইনিচিয়েটিভ ল'ব লাগে, ল'ৰা বা ছোৱালীক ভালদৰে বুজাবৰ কাৰণে, যে যেতিয়া উপযুক্ত বয়স হ'ব, নিজে কৰ্ম কৰি নিজে খাব পাৰিব, নিজৰ ৱাইফক খুৱাব পাৰিব, তেতিয়া বিয়া পাতি লওক। তেতিয়া তোমালোকৰ যদি এনেকুৱা প্ৰব্লেম আহে, ঘৰৰ পৰা বিয়া নাপাতে, তুমি চাবা তেতিয়া তোমাৰ ঘৰত যদি অলপ প্ৰেছাৰ ক্ৰিয়েট কৰা, ছোৱালীটো যদি ভাল বা ল'ৰাটো যদি ভাল, তোমাৰ ঘৰত নিশ্চয় মানিব। বয়সৰ মানে মেজৰিটি লেভেল নাচাই কেতিয়াও এনেকুৱা কাম কৰিব নালাগে। আজিকালি প্ৰায় এনেকুৱা হৈ আছে, কিন্তু বাল্য বিবাহটো হোৱা নাই পুলিচৰ ভয়ত। আমাৰ মামাই এটা ভাল কাম কৰিছে, আমাৰ CMক মই ধন্যবাদ দিওঁ, যে বাল্য বিবাহ লৈ কিনে যিটো মিছন, যিটো তাৰ মানে এটা ইনিচিয়েটিভ লৈছিল, সেইটোৱে বহুত সমাজত ভাল এটা প্ৰভাৱ পেলাইছে। কিন্তু কথাটো হ'ল, সকলোৱে এই বিষয়ত গুৰুত্ব দিব। ফাদাৰ মাদাৰে নিজৰ ল'ৰা ছোৱালীক কিছুমান ক্ষেত্ৰত লাজ নকৰাকৈ কিছুমান কথা পাতিব লাগে। কিছুমান গুৰুতৰ বা গভীৰ লেভেলৰ কথাত যাব নালাগে, কিন্তু বেছিক যিবিলাক কথা ক'ব পাৰি, মোৰ ছোৱালীক মোৰ ল'ৰাক যিখিনি কথা ক'ব পাৰি, তাৰ লাইফটো কেনেকৈ ছেটেল কৰিব পাৰিব, সেইটো গাৰ্জেনে ক'ব পাৰে। আৰু বেচিকেলি এডুকেশ্যন যেতিয়া হায়াৰ লেভেলত গুচি যাব ন, এইবিলাক মনত নাহে। আপোনালোকে চাব, এই ঘটনাবোৰ কম বয়সীয়া ল'ৰা ছোৱালীয়ে কৰে। যেতিয়া এজন ল'ৰা বা এজনী ছোৱালীয়ে এটা লেভেল পাৰ হৈ যায়, 25 বছৰ 30 বছৰ যেতিয়া হৈ যাব ন, তেতিয়া এইবিলাক ধান্দা নাহে। কিন্তু কথাটো হ'ল, এই যে 15, 16, 17, 18, 19, 20 এই বয়সকেইটা গাৰ্জেনসকলে ল'ৰা ছোৱালীবিলাকক সাৱধানে বুজাই কিনে আৰু অলপ নজৰত, গাইডেন্সত, দায়িত্বত ৰাখি কিনে চলাব লাগে।
তেনেহ'লে এইবোৰ প্ৰব্লেমৰ পৰা আমি কিছু হ'লেও পৰিত্ৰাণ পাব পাৰিম। ধন্যবাদ।